নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈছো এই মুহূৰ্তত এটা শেহতীয়া বিশেষ খবৰ মেট্ৰিকৰ ফলাফল জীৱনৰ শেষ উদ্দেশ্য হ'ব নালাগে সামাজিক মাধ্যমত এনেদৰে মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে আজি যেহেতু মেট্ৰিকৰ ফলাফল ঘোষণা পাইছিল আৰু মেট্ৰিকৰ ফলাফলক লৈ যেহেতু ৰাজ্যজুৰি এতিয়া এক আনন্দমুখৰ পৰিৱেশ আৰু তাৰ পিছতে আচলতে শিক্ষাৰ্থীসকলক উদ্দেশ্যি ৰণোজ পেগুৱে এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে আমি জনাই যাম এই মুহূৰ্তত বিশেষ খবৰ আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ প্ৰকাশ পালে সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফল আজি মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে 10:30 বজাত ঘোষণা হৈ গল আৰু 45 দিনৰ ভিতৰত ঘোষণা কৰা হ'ল পৰীক্ষাৰ ফলাফল 45 দিনৰ ভিতৰত এবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে আৰু অহা বৰ্ষত 35 দিনৰ ভিতৰতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল 10 দিনলৈ হ্ৰাস কৰা হ'ব এই ৰিজাল্টৰ সময় 10 দিনলৈ হ্ৰাস কৰি দিব ৰিজাল্ট ঘোষণা কৰাৰ সময় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত ঘোষণা কৰিছে এই কথা এক ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষাৰ্থীক উদ্দেশ্য কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি আমি পুনৰ জনাইছো যেহেতু আজি 10:30 বজাতেই মেট্ৰিকৰ ফলাফল ঘোষণা হৈছিল আৰু মেট্ৰিকৰ ফলাফল এই বছৰ খুব ভাল হৈছিল আৰু যেহেতু আন কেই বছৰতকৈ এই বছৰৰ ফলাফল খুব ভাল বুলি সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী এই কথা প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে আচলতে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শিক্ষাৰ্থীসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে যে যেহেতু এইবাৰ 45 দিনৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু যেহেতু এইবাৰ ওএমআৰ বেছ আছিলে মেট্ৰিক পৰীক্ষা আৰু ওএমআৰ বেছৰ কাৰণে এইবাৰ খুব কম সময়ৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পৰা হৈছে বুলি কৈছে আৰু অহা বৰ্ষত অৰ্থাৎ ইয়াৰ অহা বছৰৰ ভিতৰত 35 দিনৰ ভিতৰতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল অৰ্থাৎ খুব কম সময়ৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব অহা বছৰলৈ আৰু 10 দিনলৈ সময় হ্ৰাস কৰিব বুলি কৈছে 10 দিনলৈ যি সময় পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ সময় সেই সময় হ্ৰাস কৰিব অৰ্থাৎ এইবাৰ 45 দিনৰ ভিতৰত দিয়া হৈছে আৰু অহা বছৰ 35 দিনৰ ভিতৰতে দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু তেওঁ শিক্ষাৰ্থীসকলক উদ্দেশ্যি কৈছে যে মেট্ৰিকৰ ফলাফলটোৱে জীৱনৰ শেষ উদ্দেশ্য হ'ব নালাগে জীৱনৰ চৰম উদ্দেশ্য হ'ব নালাগে বহু শিক্ষাৰ্থীয়ে মেট্ৰিকত ভাল ফলাফল কৰি আৰু এইটোৱে জীৱনৰ শেষ উদ্দেশ্য বুলি তেওঁলোকে নিজৰ জীৱনৰ লক্ষ্য উদ্দেশ্য পাহৰি যায় আৰু বহু শিক্ষাৰ্থীয়ে আজিৰ দিনটোতে হতাশাগ্ৰস্ততাত ভুগে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ পথ বাছি লয় চৰম পথ বাছি লয় বুলি কৈছে বৰ্তমান যেটো শিক্ষাৰ ব্যৱস্থা এই শিক্ষাৰ ব্যৱস্থাটোত আজিকালি বহুত ভাল ফলাফল দেখুৱাব পৰা হৈছে বুলি তেওঁ কৈছে আৰু যেটো মেট্ৰিকৰ ফলাফলটোৱে কেতিয়াও এজন মানুহৰ নিৰ্ধাৰণ নকৰে জীৱনৰ চৰম লক্ষ্য নিৰ্ধাৰণ নকৰে আগন্তুক দিনত আজি ভাল ৰিজাল্ট নকৰা ছাত্ৰ বা ছাত্ৰীগৰাকী আগন্তুক দিনত আৰু অধিক যিসমূহ সৰ্বভাৰতীয় পৰীক্ষা আছে যিসমূহ কম্পিটিটিভ এক্সাম আছে সেই এক্সামসমূহত ভাল ফলাফল দেখুৱাব পাৰিব বা তেওঁলোকে যদি ভালদৰে পঢ়া শুনা কৰে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰিব এনেধৰণে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে তেওঁ কৈছে যে মেট্ৰিকৰ ফলাফলটোৱে শেষ উদ্দেশ্য হ'ব নালাগে জীৱনৰ শেষ উদ্দেশ্য হ'ব নালাগে বুলি কৈছে আৰু যিসকলে আজিৰ দিনটোত ভাল ফলাফল কৰিছে যিসকলে স্থান লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকলৈ তেওঁ শুভেচ্ছা জনাইছে আৰু এই সময়ত ডক্টৰ ৰণোজ পেগুৱে কি কৈছিলে এই মন্তব্য আমাৰ হাতত আছে এই মন্তব্য আমি আপোনালোকক শুনাইছো ঘোষণা কৰা হৈছে আৰু পূৰ্বে আমি যি ইংগিত দিছিলো সেই ধৰণে আমি ফলাফল ঘোষণা কৰিছো আৰু উল্লেখনীয় ঘটনাটো যে সম্পূৰ্ণ 45 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিছো আৰু মই এতিয়াই কৈ থব বিচাৰো অহা বছৰ আৰু 10 দিন আমি হ্ৰাস কৰিম অৰ্থাৎ অহাবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 35 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিম অৰ্থাৎ এই পিৰিয়ডটো আমি হ্ৰাস কৰিব বিচাৰিছো ফলাফল খুব আশাব্যঞ্জক কাৰণ এইবাৰ আমি ওএমআৰ সিটত এমসিকিউ কুৱেশ্যন ৰাখিছিলো কাৰণ এই এমসিকিউ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত বাৰে বাৰে ফেচ কৰিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো ফেচ কৰিব আৰু ইয়াৰ ইভালুৱেশ্যনটো খুব খৰতকীয়া হয় সেইকাৰণে আমি এমসিকিউ কুৱেশ্যন ৰাখিছিলো আৰু এতিয়া আমি ফলাফল যেটো দেখা পাইছো যে 75.7% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এটো
আগৰ তুলনাত যথেষ্ট আশাব্যঞ্জক ফলাফল মই সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলে যিসকলে মেট্ৰিক পাছ কৰিছে 2টা বছৰৰ পাছত তেওঁলোকে JEE NEET প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব লাগিব সেই প্ৰতিযোগিতামূলক পৰীক্ষাত ক্লাছ 12 পাছ কৰাৰ পাছত প্ৰিপাৰেচন কৰি পেলাই লাভ নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে নোৱাৰে আমি সেইকাৰণে ক্লাছ 9 মানৰ পৰাই তেওঁলোক প্ৰস্তুত হ'ব লাগে যে আমি দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত আমি সৰ্বভাৰতীয় প্ৰতিযোগিতা কেৱল JEE নহয় NEET নহয় ক্লেট আছে কমন ল এডমিশ্যন টেষ্ট আছে আনকি ইউনিভাৰ্চিটিৰ কাৰণে যিসকলে ভাল ইনষ্টিটিউটত তেওঁলোকে জেনেৰেল ডিগ্ৰী কোৰ্চ কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও এতিয়া কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট কুৱেট হয় গতিকে এই গোটেই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নৱম দশম শ্ৰেণীৰ পৰাই আমি প্ৰস্তুত কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে এই পৰীক্ষা পদ্ধতি অৱলম্বন কৰা হৈছে আৰু ফলাফলো আমি সোনকালে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ হয় কাৰণ এই পজিশ্যনটো আমাক কিয় লাগে বা পজিশ্যনটোৱে কেনেধৰণে সহায় কৰে আমাক মই আগতো প্ৰশ্ন কৰিছিলোঁ এই পজিশ্যনটোৱে কাকো IITত ছিট পোৱাত মানে অগ্ৰাধিকাৰ নিদিয়ে এইটো পজিশ্যন চাই IITত এডমিশ্যন নিদিয়ে বা এইমছত বা কোনো সৰ্বভাৰতীয় প্ৰতিষ্ঠানত এডমিশ্যন নিদিয়ে কিন্তু ইয়াক লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা অহৈতুক মানে এটা উৎসাহ উদ্দীপনা বা সৃষ্টি কৰোঁ তেওঁলোকক ইমান গ্লেমাৰাইজ কৰি দিয়া হয় যিটো এই গ্লৰিফিকেশ্যনটোৱে বহু ছাত্ৰ ছাত্ৰীক ক্ষতিও কৰে আৰু আন বৃহৎ ছাত্ৰ সমাজখনক হতাশগ্ৰস্ত কৰি দিয়ে আমি সফল হ'ব নোৱাৰিলোঁ পৰীক্ষাত পাছ ফেলক লৈতো ইমান ডাঙৰ সফলতা বিফলতা আমি সকলোখিনি ছাত্ৰ ছাত্ৰীক আগুৱাই নিব লাগে কোনোবাই আজি পৰীক্ষাত 2টা নম্বৰ কমকৈ পাইছে কাইলৈ তেওঁ ইম্প্ৰুভ কৰিব ভাল কৰিব গতিকে প্ৰতিযোগিতাত সকলো আছে থাকিব গতিকে এই প্ৰতিযোগিতাৰ পৰা কোনোবাই ষ্টেণ্ড নকৰিলে কাৰণে আউট হৈ গ'ল বা কোনোবাই ষ্টেণ্ড নকৰিলে কাৰণে জীৱন ধ্বংস হৈ গ'ল এনেকুৱানো কোনো কথা নাই মূল কথাটো হ'ল যে তেওঁলোকে দশম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছে একাদশলৈ আৰু এতিয়া বহু আমি যিটো একাদশৰ নামভৰ্তি হ'ব এই নামভৰ্তি হওঁতেও ইয়াতো এটা প্ৰতিযোগিতা থাকিব সুস্থ প্ৰতিযোগিতা দ্বাদশ শ্ৰেণী পাছ কৰাৰ পাছত তেওঁলোকে আন প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব সম্ভাৱনা সকলোৰে আছে আজি যিজন ছাত্ৰই ছেকেণ্ড ডিভিজনত পাছ কৰিছে সেই ছাত্ৰজনো আগন্তুক 2টা বছৰত তেওঁৰ যিটো ইম্প্ৰুভমেণ্ট কৰি পেলাই তেওঁ কাইলৈ NEET ক্লিয়াৰ কৰি MBBS পঢ়াৰ সুবিধা থাকিব কিন্তু এতিয়াই তেখেতক তই নোৱাৰিলি তই ফেইল হ'লি মানে তই গামোচাখন নাপালি অমুকে হেৰি হৈছে এইটো ঠিক নহয়